हेलो फ्रेंड আপোনালোক সকলোকে মই অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। মই এতিয়া বনাই আছোঁ মাছ। এতিয়া মাছটো ফ্ৰাই কৰি আছোঁ। এয়া হ'ল কচ মাছ। আজি কচ মাছ খাবলৈ মন যোৱা কচ মাছ অনা হ'ল। সেয়ে মই এতিয়া ফ্ৰাই কৰি আছোঁ। বহুত ফুটি আছে আৰু এয়া মই ফ্ৰাই কৰি থলোঁ। কচ মাছ বনাম পানীলাও বিলাহী আলুৰ লগত। আপোনালোকক মই ৰেচিপিটো শ্বেয়াৰ কৰিম বাৰু। আৰু লগতে কি কিনো আৰু আঞ্জা বনাওঁ আপোনালোকক দেখুৱাম। জুইত ভাজি আছোঁ। মাছ ফ্ৰাই হৈ আছে আৰু এইফালে আহিছে তেল। কচ মাছৰ তেলটো বহুত আহিছে, বেছি আহিছে। তেলটো খাই ভাল নালাগে খাই ভাল লাগে। এতিয়া মই বহাই দিছোঁ বন্ধাকবি। মাছখিনি ভাজি নমাই লৈ এতিয়া মাছৰ তেলতে এই বন্ধাকবিখিনি ভাজি দিছোঁ। ধুনীয়াকৈ সানি ল'লোঁ মছলাত। মা মছলা বুলি ক'বলৈ যাওঁতে পাঁচফোৰণ আৰু জলকীয়াহে দিছোঁ, বাকী একো দিয়া নাই। এতিয়া সানি হ'ল। এতিয়া ঢাকনখন মাৰি সিজিবলৈ দিম। আৰু কবিটো সিজিবলৈ বেছি সময় নালাগে। ঢাকনখন মাৰি এতিয়া মই অলপ সময় সিজিবলৈ মাজে মাজে আহি চাম। বেছি সময় নালাগে যিহেতু সিজিবলৈ। আলুটো সিজাৰ পিছত অলপ সময় পিছতে মই ভাজিটো নমাই দিম আৰু অলপ সময় ভাজিব লাগিব। তাৰপিছত মই নমাই দিম ভাজিখিনি। যিহেতু আলুটো সিজিছে, এতিয়া কবিখিনি অকণমান সিজিব লাগিব আৰু অলপ ঢাকি দিম। ঢাকি দিয়াৰ পিছত হৈ যাব। এয়া মোৰ ভাজি হৈ গ'ল। ভাজিকণ নমাই হোৱাৰ পিছতে তেলতে পাঁচফোৰণ জলকীয়া দি অলপ সময় ভাজি ল'লোঁ আৰু তাৰপিছতে কাটি থোৱা বিলাহীখিনি দি দিছোঁ। পানীলাওত বিলাহী দিম আৰু বিলাহীখিনি আগতে ভাজি লৈছোঁ। আৰু এতিয়া ভাজি হোৱাৰ পিছত পানীলাওখিনি দি দিছোঁ আলুৰ সৈতে। আৰু পানীলাওখিনি আলু আৰু মছলাখিনি বিলাহীৰ সৈতে সানি অলপ সময় ঢাকনি মাৰি থৈ দিম, কাৰণ অলপ সময় সিজিব লাগিব। এই সিজা হোৱাৰ পিছতহে মই মাছখিনি ঢালিম। আৰু এয়া সিজি হোৱাত পানী অলপ দি দিছোঁ। মানুহ জোখাই পানী অলপ দি দিছোঁ, যিহেতু তৰকাৰী বনাইছোঁ। আৰু এতিয়া ভাজি থোৱা মাছখিনি কচ মাছখিনি দি দিছোঁ। আপোনালোকে মোৰ ৰেচিপিটো কেনেকুৱা পালে প্লিজ কমেণ্টত জনাব। আৰু এয়া মোৰ তৰকাৰী ৰেডি হৈ গ'ল। আৰু ওপৰতে আমাৰ বাৰীৰে ধনিয়া অলপমান ছটিয়াই দিছোঁ। প্লিজ ভাল পালে লাইক এটা কৰি দিব। ধন্যবাদ।